ৰখা মৰমে ললে আজি মোকে খাবতি স্নেহৰ সুৰে কথা প্ৰতিটো ভাজতে পাবা মোৰ মৰম বিচাৰি তুমি মোৰ সপোনৰ তুমি মোৰ আবেগৰ তুমি মোৰ আশাৰে সাক্ষী তুমি মোৰ ফাগুনৰ ফ্ৰেণ্ডছ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য হৈছে আমাৰ সমাজত যিহেতু ল'ৰা মানুহে এনেধৰণৰ তাঁতশালত কাম কৰিলে বা এনেধৰণৰ কাম কৰিলে বহুতো মানুহে কিবাকিবি কয়, যেনেদৰে বহুতে লেডিজ বুলি ক'ব পাৰে বা মাইকী বুলি ক'ব পাৰে। আমাৰ সমাজত সেইবোৰ নঘটা নহয়, আৰু সেইটোক লৈয়ে মই এই ভিডিঅ'টোৰ পৰা আপোনালোকক সেইটোকে মেছেজ দিবলৈ বিচাৰিছোঁ। তেওঁ কেনেদৰে এইবোৰ কামবোৰ কৰে আৰু কেনেদৰে স্বাৱলম্বী হয়, আৰু এইটো দেখুৱাবলৈ বিচাৰিছোঁ যে আমাৰ বহুতো ল'ৰাই তিনিআলিত বা তেনেদৰে বহি থাকে, কিন্তু আমাৰ মাজৰ এইজন দাদাই এনেধৰণৰ কাম কৰিও বহুত স্বাৱলম্বী হৈছে, আৰু সেইটোৰ ওপৰতে মই এই ভিডিঅ'টো বনাবলৈ বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তেতিয়াহ'লে দেৰি নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছসকল, মই পোনপ্ৰথমে দাদাৰ নামটো আপোনালোকক জনাব বিচাৰিম। দাদা, আপোনাৰ নামটো ক'ব। হয়, নমস্কাৰ, মোৰ নাম সুনীল মহা। আৰু আপুনি এই বস্তুটোৰ প্ৰতি কেনেদৰে আকৰ্ষিত হ'ল? আচলতে পেহীয়ে মানে ঘৰতে কৰি আছিলে এইটো কামটো, চ' ভাল লাগে মানে কামটো কৰি, সেইটো কাৰণে ময়ো শিকিলোঁ যে এইটো কামেই কৰোঁ, এতিয়া কৰি আছোঁ। প্ৰথমতে তুমি এই কামটো কেনেদৰে ষ্টাৰ্ট কৰিছিলা, মানে আৰম্ভ কৰিছিলা? আচলতে মই এইটো বৰচাৰিআলি শিকি আছিলোঁ, তাৰপিছতে তাত 9 মাহমান কৰাৰ পাছত মানে ঘৰতে আৰম্ভ কৰিছোঁ। এতিয়া বৰ্তমান মোৰ ঘৰতে আছে। আৰু তুমি প্ৰথমতে এই এহালে ষ্টাৰ্ট কৰিছা? হয় হয়, এতিয়া এইখন আৰম্ভ কৰিছোঁ আৰু ইয়াৰ নেক্সটত বহাই ল'ম আৰু। ফ্ৰেণ্ডছসকল, মই দাদাৰ পৰা জানিব বিচাৰিম যে তেওঁ এই বস্তুটোক লৈ কেনেদৰে স্বাৱলম্বী হৈছে। আচলতে কাপোৰবিলাক অৰ্ডাৰ আহে অলপ দূৰৰ দূৰৰ পৰা কেতিয়াবা, চ' সেইবোৰ বনাওঁ, আৰু গামোচা অৰ্ডাৰ থাকিলে গামোচাখিনি বনাওঁ, আৰু গামোচাখিনিতো মই বনালে মানে এসপ্তাহত 30-40খন ওলাই যায়, আৰু কাপোৰ যোৰা কাপোৰ বনালে 7-8যোৰমান ওলাই যায়, মানে সেইখিনি বিক্ৰী কৰি যিখিনি পইচা পায় সেইখিনি চলিব পৰা হয়। ফ্ৰেণ্ডছসকল, আপোনালোকে গম পালে যে দাদাই সপ্তাহটোত 30-35খন গামোচা ব'ব পাৰে, আৰু তেওঁ তেনেদৰে স্বাৱলম্বন হৈ আছে। আৰু তেওঁ এতিয়া এইখন কি বৈ আছে বাৰু? এখন মেখেলা চাদৰ যোৰা বৈ আছোঁ। মেখেলা চাদৰ যোৰা বৈ আছে ন? আৰু তুমি মাজে মাজে ফটো শ্বুট কৰা হয় হয়। দিয়া, আৰু আপোনালোকে স্ক্ৰীণত দেখিছে তেওঁ যিবোৰ কাপোৰ বৈছে। আৰু আপোনালোকে গম পায়, মই প্ৰথমতে কৈছোঁৱে আমাৰ সমাজত এনেদৰে ল'ৰাই এনেদৰে তাঁত বলে বহুতেই কিবা কিবি কয়, সেইটো আগতে কৈছোঁ আপোনালোকক। আৰু আপুনি এই কামটো কৰাৰ ক্ষেত্ৰত আপোনাৰ ঘৰৰ মানুহে ছাপোৰ্ট কৰে নকৰে? 100% ছাপোৰ্ট কৰে, বিশেষকৈ মা দেউতাহঁতে বহুত বেছি ছাপোৰ্ট কৰে, আৰু এইখিনি কামত মানে যথেষ্টখিনি সহায়ো কৰে দিয়ে মোক, সেইটো কাৰণে আজিলৈকে ধুনীয়াকৈ কৰি দিব পাৰিছোঁ। আৰু তুমি যেতিয়া এনেদৰে ৰাস্তা পদূলিয়ে বা ওলাই যোৱা ক'বালৈ, তেতিয়া তোমাক এনেই কিবা বুলি মানে বহুতে ক'ব পাৰে, ল'ৰা মানুহে এনেদৰে মানে তাঁতশাল কাপোৰ বৈ থকাটোক লৈ বহুতে কিবা ক'ব পাৰে, কিবা কয়? হয় হয়, বহুতেই আছে তেনেকুৱা, মানে কিছুমান কেতিয়াবা ধৰা ৰাস্তাই পদূলিয়ে লগ পালে মানে হয়তো ক'ব পাৰে যে তই কি কৰি আছ, তেতিয়া মই কওঁ যে মই তাঁত বৈ আছোঁ বা ঘৰত এনেকৈ শাল আছে, তেতিয়া কয় ল'ৰা মানুহে এনেকুৱাবোৰ কৰে নেকি, তেনেকুৱা আৰু কাম বিচাৰি নাপালি নেকি, তেনেকুৱা কিছুমান কথা কয়। তেতিয়াহ'লে শুনিবলৈ অকণমান আগতে বেয়া লাগিছিলে, কিন্তু আজিকালি যিহেতু মানে এইটোক লৈ মই সম্পূৰ্ণ মানে স্বনিৰ্ভৰশীল হ'ব পাৰিছোঁ, সেইটো কাৰণে মানে একো লাজ নালাগে। আৰু তেওঁলোকক মই ভালে পাওঁ যে যিখিনিয়ে মানে এনেকৈ ডাউন দিব বিচাৰে, মানে তেওঁলোকক ক'ব বিচাৰিম যে সকলোৱে চব কাম কৰিব পাৰে, কাম সকলো কাৰণে সমানে। আৰু আপুনি এই ক্ষেত্ৰটোক লৈ আপুনি সমালোচনা কৰিছে মানে? হয় হয়, মই যথেষ্টখিনি পঢ়িছিলোঁ। আজিকালি বাৰু অৱশ্যে কমিছে, কাৰণ দেখি আছে সকলোৱে যে এইটো কাম কৰি কিমানখিনি স্বনিৰ্ভৰশীল হ'ব পাৰে। আপোনালোকে দেখিছে কেনেদৰে এজন মানুহে এনেদৰে কাম কৰিও নিজকে উন্নতি পথলৈ আগুৱাই নিব পাৰে। আৰু আমাৰ বহুতে কি হয়, পঢ়াটোৰ লগতে ব্যস্ত থাকে বা পঢ়াটোকে নিজৰ মানে কেৰিয়াৰ বিচাৰে বা চাকৰি কৰিম বুলি বিচাৰে, কিন্তু তেওঁ আজি আপুনি কিমানলৈকে পঢ়িলে জানিব বিচাৰে? মইতো হাই ছেকেণ্ডেৰী ফাইনেল দিলোঁ, তাৰপিছত পাছ কৰি মই এইবোৰতে লাগি আছোঁ। আপোনালোকে দেখিলে কেনেদৰে তেওঁ চাকৰিৰ বাবে বাট চোৱা নাই, তেওঁ এনেদৰে কাম কৰিয়ে নিজকে স্বাৱলম্বী হৈছে আৰু আনকো উৎপ্ৰেৰণা দিছে। আপোনালোকক মই সেইটোৱে মেছেজ দিবলৈ চেষ্টা কৰিছোঁ যে আমি অকল পঢ়ি শুনিয়ে নহয়, আমি প্ৰত্যেকটো কাম কৰি আমি স্বাৱলম্বন হ'ব পাৰোঁ, কেৱল নিজৰ একাগ্ৰতাৰ ওপৰত নিৰ্ভৰ কৰে। ফ্ৰেণ্ডছ, এতিয়া আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম যে তেওঁ এই
কামটো কৰি যিদৰে স্বাৱলম্বী হৈছে তেওঁৰ পৰা কাপোৰবোৰ ঘৰৰ পৰা লৈ যায় নে কোনোবা কণ্টেক্ট কৰে? কিছুমানে কণ্টেক্ট কৰে, ফেচবুকত দিয়া থাকে, ফেচবুকত দি দিওঁ, কিছুমানে তেনেকৈও কণ্টেক্ট কৰিব বিচাৰে আৰু কিছুমানে ঘৰৰ পৰা লৈ যায় আৰু কিছুমানক মানে দি থৈও আহিব লাগে তেনেকুৱা মানে। তুমি তেনেদৰে মানে স্বাৱলম্বিত হৈ আছা। হয় হয় নিশ্চয়। আমি অত্যন্ত সুখী হৈছোঁ তুমি যিহেতু এনেদৰে কাম কৰি আছা বা ল'ৰা মানুহৰ ক্ষেত্ৰত বহুতো কথা কয় মানে এনেধৰণৰ কামবোৰ কৰিলে। মই কৈছোঁৱে আগতে ভিউৱাৰ্ছসকলক, আৰু তুমি আমাৰ ভিউৱাৰ্ছসকলৰ উদ্দেশ্যে কিবা ক'ব বিচাৰিবা? যদি কোনোবাই বিচাৰে এনেকুৱা কামবোৰ কৰিবলৈ, যিবোৰ ল'ৰাৰ কথা কৈছোঁ, বিশেষকৈ ছোৱালীবোৰৰ কথা কোৱা নাই, ল'ৰাবোৰে কিছুমানৰ হয়তো আগ্ৰহ থাকে আৰু তেনেকুৱাবিলাক মানুহে বহুত বেছি সমালোচনা কৰে, বহুত বেছি বেয়াকৈও কয়, মানে ময়ো পাইছোঁ যে সেইটো কাৰণে কৈছোঁ তেনেকুৱা মানে। এতিয়া যিখিনি মানুহে বা ল'ৰাখিনিয়ে কৰিব বিচাৰিলে এইটো কাম বহুত ধুনীয়াকৈ কৰিব পাৰে, কাৰণ মইতো এতিয়া ক'তো বেলেগত বাহিৰত কাম কৰিব যোৱা নাই, সম্পূৰ্ণ ঘৰতে কৰি আছোঁ এইটো কাম আৰু ধুনীয়াকৈ চলি থাকিব পাৰে মানে। চ' যদি কোনোবাই কৰিব বিচাৰে 100% কৰিব পাৰে ধুনীয়াকৈ। আপোনালোকেও যদি কৰিব বিচাৰে তেতিয়াহ'লে এই ফোন নম্বৰটোত কণ্টেক্ট কৰিব আৰু কাপোৰ ল'বলগীয়া থাকিলে ল'ব পাৰিব তোমাৰ পৰা। আৰু সুনীল দাৰ বৌয়েক তেওঁ ইয়াত এই কাম কৰাটো চাই আছে, তেওঁৰ পৰা জানিব বিচাৰিম যে তেওঁ এই কামটোক ছাপোৰ্ট কৰে নে নকৰে? বহুত কৰে। আৰু কিবা জনাব বিচাৰিব নেকি মানে এই কামটোক লৈ? তেওঁ উইভিং চেণ্টাৰ ধৰক মেচিন আনি মেলি বহুত ধৰক গামোচা, মেখেলা চাদৰ, তাৰ উপৰিও গামোচা চোলা তেনেকৈ বিকি আজিকালিৰ দিনত ধৰক ডেকা ল'ৰাৰ চলিবৰ কাৰণে বহুত প্ৰয়োজনীয়। ঠিক তেনেকৈ আজি ধৰক এই মেচিনটো আনি লৈ পিনে তেওঁ তাঁতখনৰ পৰা বহুত লাভৱান হৈছে। আৰু আপুনিও শিকি আছে নি? এনেই কেতিয়াবা আৰু। আৰু আপোনালৈ ধন্যবাদ থাকিল। আপোনাৰ নামটো জনাব? মোৰ ৰিংকু মোহন। আপোনালৈ অশেষ ধন্যবাদ থাকিল। আমি ইয়ালৈ আহি সঁচাকৈ আনন্দিত হৈছোঁ। আমাৰ টিমটো দেখিছে গোটেইকেইজন, অশেষ ধন্যবাদ থাকিল সকলোলৈ। আৰু ইয়াতে আমি ভিডিঅ'টো সমাপ্ত কৰিছোঁ।